এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে বুলি। বিহুলৈ বেছিকেইদিন নাই আৰু পালেহি বিহু, আমাৰ বহাগৰ বিহু। আপোনালোকে পিঠা পনা বনোৱাৰ প্ৰস্তুতি চলাইছেনে? মইতো অলপ চলপকৈ চলাই দিছোঁ। আজি বনাবলৈ লৈছোঁ ঢোপ পিঠা। ঢোপ পিঠাটো সকলোৱে প্ৰায় প্ৰিয়ই হয়, চবেই খাই ভালেই পায়। বনাবলৈ কি কি সামগ্ৰীখিনি লাগে আহকচোন চাই লওঁ। ঢোপ পিঠা বনাবলৈ মই লৈছোঁ জহা চাউল 1 কেজি আৰু লৈছোঁ আধা কেজি গুড়। গুড়টো মিহিকৈ কাটি লৈছোঁ মই। এতিয়া আমি গুড়টো প্ৰথমতে গলাই ল'ব লাগিব। তাৰ কাৰণে মই গৰম পানী দি পেলাই গুড়টো অলপ গলাই ল'ম। তাৰপাছত আমি বেটাৰটো বনাই ল'ম পিঠাৰ কাৰণে। প্ৰথমতে মই ইয়াত উতলা গৰম পানী দি পেলাই গুড়খিনিত গলাই ল'ম। নতুবা আপোনালোকে কেৰাহীটো গলাই ল'ব পাৰে গুড়খিনি অকণমান পানী দি, তেনেকৈও পাৰি। আমাক এতিয়া এইকেইটাই বস্তু লাগিব। তেতিয়া প্ৰথমতে আমি গুড়টো গলাই ল'ব লাগিব। তাৰ কাৰণে মই এই কাপটোৰ জোখেৰে কেইকাপ পানী লাগে আপোনালোকক মই জনাই দিম। এতিয়া 1 কাপ দিছোঁ, 1 কাপেটো নহ'ব বাৰু। পানীটো উতলা গৰম পানী লৈছোঁ। এয়া মই 2 কাপ দিছোঁ। চব এনেকৈ আপোনালোকে গলাই ল'ব গুড়খিনি। ইচ্ছা কৰিলে এইখিনি আপোনালোকে কেৰাহীটো অকণমান গলাই ল'ব পাৰে, এনেকৈও পাৰি। টোটেল মই এতিয়া ইয়াত আপোনাৰ 2 কাপ পানী দিলোঁ। আধা কেজিতকৈ অকণমান বেছি গুড়টো। এতিয়া আমি গুড়টো অকণমান এনেকৈ গুড়টো গলাই ল'লোঁ। এতিয়া আমি বেটাৰটো বনাই ল'ম পিঠাৰ কাৰণে। এয়া বেটাৰটো আমাৰ হৈ গ'ল, পিঠাৰ বেটাৰটো। এয়া চাওক, মই বৰ বেছি ডাঠো কৰা নাই, বৰ বেছি পাতলো কৰা নাই, এটা হিচাপত ৰাখিছোঁ। আমাৰ গুড়ৰ পানীটো থাকিয়ে গ'ল, 1 কাপ মানেই হ'ব আৰু সৰু কাপেৰে ইমানখিনি থাকিয়ে গ'ল। আৰু এটা কথা, মই ইয়াত কোনো বেকিং পাউডাৰো নিদিওঁ আৰু বেকিং চ'ডাও নিদিওঁ। তেনেকৈয়ে বনাম নৰ্মেলকৈ। তেনেকৈয়ে ঢোপ পিঠাকেইটা আমাৰ ধুনীয়াকৈ ফুলিব। 1 ঘণ্টাৰ কাৰণে ৰেষ্টত ৰাখিম, তাৰপাছত এইকেইটা বনাম। ইচ্ছা কৰিলে আপোনালোকে ৰাতিটো ৰাখিব পাৰে, বা লগালগ বনাবলৈ হ'লে লগালগ বনাব ল'লেও আপোনালোকে অন্ততঃ 1 ঘণ্টাৰ কাৰণে এইটো ৰেষ্টত ৰাখিব, যাতে গোটেইখিনি মানে ভালকৈ মিক্স হৈ মিলি যায়। তেতিয়াহে বস্তুটো ভালকৈ উঠে। লগালগো বনাব পাৰে, কিন্তু 1 ঘণ্টামান ৰেষ্টত ৰাখিলে ভাল হয়। গোটেই মিক্সটো তেতিয়া ধুনীয়াকৈ মিলি যায়। তো মই এতিয়া 1 ঘণ্টাৰ কাৰণে ৰাখি দিম, তাৰপিছত আমি পিঠাকেইটা ভাজিম। আপোনালোকৰ ইচ্ছাৰ কথা, আপোনালোকে ৰাখিব বিচাৰিলে আজি তিয়াই পেলাই থৈ কাইলৈও বনাব পাৰে। এইটো চব হৈ গ'ল আমাৰ বেটাৰটো পুৰা ধুনীয়াকৈ। সেই এখন মই গেছত পাতি লৈছোঁ, ইয়াতে তেল দি লৈছোঁ, মিঠাতেল। তাৰপিছত এতিয়া মই ঢোপ পিঠাকেইটা বনাম। 4টামান মই বনাই চালোঁ, ধুনীয়াকৈ উঠিছে। আপোনালোকক দেখুৱাই দিওঁ। এয়া চব ধুনীয়াকৈ উঠিছে, পিঠাকেইটা ফুলিছেও। এটা ওচৰৰ পৰা দেখাই দিছোঁ। এয়া চব ধুনীয়াকৈ হৈছে, ফুলিছে। এটা কথা, বেছিকৈ ভাজিলেও ক'লা হয়, কিন্তু মই বৰ বেছি নাভাজোঁ। বেছি ভাজি থাকিলেও টান হৈ যায়। গতিকে মই যিমান পাৰোঁ কমকৈ ভাজিম। আৰু কমকৈ ভাজিলেই ভাল লাগে, বৰ বেছি মানে ক'লা হৈ গ'লেও বেয়া লাগে। আৰু এটা কথা, বেছি ক'লা এইটো কাৰণেও হয়, আপোনাৰ পিঠাটো মানে গুড়টো বেছি ক'লা হ'লেও পিঠাটো হেৰি হয়। এতিয়া মই বেটাৰটো অলপ মিক্স কৰি ল'লোঁ, এনেকৈ মিলাই ল'লোঁ। মিলাই পেলাই এনেকৈ গিলাচত ভৰাই লৈছোঁ। কাৰণ গিলাচত ভৰাই ল'লে কি হয় জানেনে, দিবলৈ ইয়াত মানে কেৰাহীত সুবিধা হয়। হেতাতকৈ এনেকৈ আপোনালোকে গিলাচত ভৰাই ল'ব, দীঘল গিলাচ তাত। এতিয়া মই লাহেকৈ দি দিম। এতিয়া প্ৰথমতে হাই ফ্লেমতে ৰাখিব, তাৰপাছত পিঠাটো যেতিয়া ফুলি আহিব, তাৰপিছত গেছটো আপোনালোকে ল' কৰি দিব। এতিয়া মই হাইতে ৰাখিছোঁ। চব ফুলি আহিছে পিঠাটো।
এনেকৈ অকণ অকণ তেলখিনি লৰাই দিব পিঠাটো তেতিয়া ফুলিবলৈ সুবিধা হয় এনেকৈ লৰাই থাকিব অলপ দেৰি এতিয়া মই গেছটো ল' কৰি দিম নহ'লে পিঠাটো ভালকৈ নিসিজিব ভিতৰটো ল'ত নাৰাখিলে আৰু হাইতে ৰাখিলে মানে জ্বলি যাব পিঠাটো বনোৱাটো সহজ একদম তাৰপিছত ফুলি আহিছে আমাৰ পিঠাটো অকণমান লুটিয়াই মেলি দিব দুই চাইডে সিজিব লাগিব কাৰণ আমাৰ পিঠাটো হৈ গৈছে মই এতিয়া কাঢ়ি দিম খালি এনেকৈ আপোনালোকে অকণমান দেৰি ৰাখি দিব নহ'লে তেল তেল লাগে খাবলৈ তেলটো যাতে ভালকৈ নিগৰি গুচি যায় অকণমান দেৰি এনেকৈ ৰাখি দিব তেতিয়া তেলটো গুচি যায় এসব আমাৰ পিঠাটো এনেকৈ মই গোটেইকেইটা ভাজি লওঁ এসব আমাৰ পিঠাটো হৈ গৈছে তেলটো এনেকৈ নিগৰি যাবলৈ দি মই এটা আপোনালোকক পিঠা এটা বনাই দেখাই দিছোঁ চব কি ধুনীয়াকৈ ফুলি আহিব লাহেকৈ লৰাই দিব উলিয়াই দিব আৰু গেছটো একদম লো ফ্লেমত ৰাখিব লো কৰি ৰাখিব গেছটো কমাই থ'ব মই গোটেই পিঠাকেইটা এনেকৈ ভাজি ল'লোঁ গোটেইকেইটা ফুলিছে ধুনীয়াকৈ এয়া চাওকচোন আমাৰ ধূপ পিঠাকেইটা ৰেডি হৈ গ'ল একদম ধুনীয়াকৈ ফুলিছে দেখিছেনে এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে মই যেনেকৈ কৈছোঁ আপোনালোকে তেনেকৈ বনাব তেতিয়া আপোনালোকৰ ধূপ পিঠাবিলাক ফুলিব এয়া চাওকচোন ধুনীয়াকৈ ফুলিছে আমাৰ ধূপ পিঠা এয়া চাওক দেখি আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে এবাৰ বিহুত আপোনালোকেও বনাওক নিশ্চয় ভাল হ'ব আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো অন কৰি থ'ব যাতে মই নতুন ভিডিঅ' দিলে গম পায় কমেণ্ট কৰিবলৈ এলাহ লাগিলে অন্ততঃ লাইককে কৰিব ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ